বগৰী 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 মিঠা বগৰী টেঙা বগৰী বৰ বগৰী সৰু বগৰী বন বগৰী আলু বগৰী লৈ যাও কি বাগৰি বাগৰি ওই বগৰী বেপাৰী টপা আৰু ৰখিছনে अरे किसके दम रे हमको तोपा बोलने के लिए उसके बाप की खा रही थी क्या हम ओए काका जी আপুনি মোক কেনেকৈ টপা বুলি ক'লে অ মোক কোনফালৰ পৰা টপা দেখিছে আপুনি বেপাৰী মোৰে ভুল হ'ল দে তোক টপা বুলি কয় তইতো টপা নহয় তইতো একদম তোক ক'বলৈ ভাষা নাই হ'ব তই টপা নহয় কাকাজি মোক আপুনি টপা বুলি নক'ব দেই মই বেয়া পাওঁ টপা বুলি ক'লে বাৰু এতিয়া সেইবিলাক কথা বাদ দে 1 কেজি কিমান বগৰী দিছ मात्र 150 रुपया काकाजी 150 रुपया मात्र ইমান দাম ঐ বেপাৰী অলপ কম কৰি দেহো বহুত নিম্ন হয় মই এহে ৰ'ব তেন্তে কাকাজি 5 কেজি এটা বান্ধি দিওঁ আপুনি 1 কেজি 100কে দিলেও হ'ব আইঐ বেপাৰী মাৰিবি নেকি ঐ ইমান বগৰীখিনি খুৱাই আৰে কাকাজি মই খুৱাই নিদিওঁ নহয় আপোনাক আপুনি নিজে খাব লাগিব নিজৰ হেনেদি হ'লেও আৰু তই 5 কেজি বগৰী খুৱাবিনে মোক কমচে কম তই মোক এপোৱা এটা বান্ধি দে পুৰা আপুনিতো কৈছিলে বহুত ল'ম বুলি সেয়া আৰু বেছি আৰু কিমান ল'ম আৰু মানুহ আমি আছোহে দুটা কিমান খাম বগৰী চালা একদম মাথা চাথা গৰম কৰি দিব দেই আপুনিও একদম কম বুঢ়া নহয় চিকমা হয় আপুনি চালা মাথা চাথা গৰম কৰি দিব দেই এইবোৰে বহুত ল'ম বুলি কৈ বুঢ়াটোৱে মাত্ৰ এপোৱাহে ল'লে আৰে বগৰী 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 লৈ যাও কি মিঠা টেঙা মিক্সি বগৰী আৰে বগৰী 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 লৈ যাও কি মিঠা টেঙা মিক্সি বগৰী বগৰী বেপাৰী দেখোন এই দুটামান বেছিকে লৈ থওঁগে আশা কৰিব পাৰিম গুচিয়ে যাব কেতিয়াবা যাওঁ পটককে গৈ লৈ থওঁগে আৰে নলয় যদি মই যাম কেতিয়ান দেই বগৰী 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 দাদা ৰখিব ল'ম নহয় বগৰী মই বাইদেউ আপুনি বগৰী ল'ব নেকি বগৰী লৈ যদি একদম সঠিক ঠাইতে আহিছে একদম 1 নম্বৰ বগৰী পাব ইয়াতে দাদা পিছে বগৰীৰ দামটোনো কিমানে কওঁতে অলপ চাইচিতি ক'ব এহে বাইদেউ কি যে কথাবিলাক কয় আৰু দেই আপোনাক বাৰু অকণমান কমেই কৰিম মানে একদম চিন্তা কৰিব নালাগে বাৰু কিমান কওকচোন বেলেগকতো মই 50 টকাকে লৈ আছো আপুনি মাত্ৰ 1 কেজি 30 টকাকে দিলেও হ'ব কি মোক বুলি ক'ব আপুনি সেইবিলাক অংক মোৰ এখন নেদেখাব দেই মই কিন্তু পালিতো সেইবিলাক অংক মোৰ নচলিব মই আকৌ সেই ধৰণৰ বোৱাৰী নহয় দেই বোৱাৰী মানে কি আপুনি বিয়া পতা নহ'লে তই কি মোক ওঠৰ বছৰীয়া কাপোৰ ছোৱালী বুলি ভাবিছিলি নেকি মোৰ এতিয়া দুটা ল'ৰা ছোৱালীও আছে ছোৱালীজনী BA পঢ়ি আছে আৰু ল'ৰাটো 5ত বাৰু এটা যিয়ে নহওক 2 কেজি এটা বান্ধি দিয়ক আপোনাক 100 টকা দিম 300 টকাতকে 1 টকাও নকমে 1 কেজিত 150 টকা আৰু 2 কেজিত 300 টকা কিন্তু এতিয়া আপুনি কৈছিলে দেখোন 1 কেজি 50 টকা বুলি এতিয়া লগে লগে হৈ গ'ল নে দাম বাঢ়ি গ'ল এইবিলাক অকল ছোৱালীবোৰৰ কাৰণে দুটা ল'ৰা ছোৱালী মাকৰ বাবে নহয় এইটো কম সত্যম বেপাৰী নহ'ব দেই কি হ'ল দাদা কওক বগৰীবোৰ দাম কিমানে আৰু এই বগৰীবোৰ ভালতো দাদা আপোনালোক হৈছে আমাৰ নিজৰ মানুহ আমি বাৰু নিজৰ মানুহকে বেয়া বস্তু বিকিম দে হ'ব তোৰ ফকতে লেকচা এনেকে কুকুৰ আমাৰ কিমান বেপাৰী ঠিক গ'ল জনা আছে কথা বেপাৰীবিলাক কথা দাদা সেইবিলাক বেপাৰী 2 নম্বৰীয়া আৰু আমি হ'লো 1 নম্বৰীয়া আমি কেতিয়াও বেয়া বস্তু নিবিকো গ্ৰাহকক বাৰু এতিয়া সেইবিলাক কথা বাদ দে এতিয়া কওঁ বগৰী কেজি কেইটকা দাদা আপোনাক নিজৰ বুলি ক'ব গ'লে আপুনি মাত্ৰ মোক 150 টকা দিলেই হ'ব আপুনি 150 টকা দি 1 কেজি বগৰী আৰু 1 নম্বৰীয়া বগৰী পাই যাব 150 টকা অলপ কম কৰ আকৌ কৰিবলৈহে ল'ম আৰু অলপ বেছিকৈ ল'ম নহয় কম কৰি দে অলপ কৃষ্ণ দাদা
বেছিকৈ ল'ম বুলি কৈ আপুনি মোক দয়া কৰিব নালাগে যাত তাতে বেছিকৈ ল'ম বুলি কৈ মোক এটা চুনা লগাই দিলে আৰু মই অকৰা হ'বলৈ নাই 150 টকা কেজি ল'লে লওক নল'লে মই ঘৰ মুৰা হওঁ আৰু নালাগে নালাগে যা তোৰ পৰা বগৰী তোৰ পৰা 150 টকা বগৰী লৈ মইনো পঞ্চা ধনী পতি যাম নল'লে নল'ম বুলি ক'ব লাগে কেলে আকৌ মোক মাতি থাকিব লাগে বাৰু আমাৰ বেপাৰীবিলাকৰ কাম নাইকিয়া নহয় ইয়াত লেকচাৰ মাৰি থাকিবলৈ চালা ইয়াক কিবা এটা কৰিব লাগিব আৰু কম দামতে সেই বগৰীবিলাক উলিয়াব লাগিব মাজনী মাজনী এইফালে আছোন দেউতা বই কাম ফেৰা কৰি পেলামগে সি কি নেমানিলে নেকি দেউতা ইয়াৰ ইমান সাহস নে তোমাক মনা কৰিব পাৰিলে মাজনী যেতিয়া চিধা আঙুলিয়ে ঘিউ নোলায় তেতিয়া বেকা কৰি আঙুলিটো ঘিউ উলিয়াবলৈ ময়ো জানো বই এতিয়া তাক লুটি দিওঁগৈ ব'লা দেউতা সেইফালে নহয় এইফালে গ'লে একদম তাৰ সন্মুখতে ওলামগে ব'লা দেউতা